গাহৰি এজনী জগিলে। আগত দুজনী আছিলে, তাৰ 16টা পোৱালি আছে আৰু আজি এঘণ্টামানৰ আগত এজনী জগিলে আৰু পোৱালিকেইটা বহুত দীঘল দীঘল, কাৰণ মাকজনীয়ে যথেষ্ট দীঘল, গতিকে পোৱালিকেইটাও দীঘল। এয়া বৰষুণ দি আছে, বৰষুণ পৰি আছে। এইটো কুকুৰা গঁৰাল, কুকুৰাও আছে আৰু এয়া গাহৰি তাতো আছে, এইটো লাইনতো আছে। মই দেখাম, এখন আমাৰ ফাৰ্ম হয়, গাড়ীৰ ফাৰ্ম। চাওক পোৱালিকেইটা দেখাইছোঁ, আপোনালোকক লাগিলে জনাব আৰু মোৰ লগত যোগাযোগ কৰিব, আপোনালোকে পাই যাব। ধুনীয়া পোৱালি, বহুত দীঘল দীঘল। দেখিছেনে পোৱালিকেইটা? এঘণ্টাৰ আগত জগা বুলি কোনে ক'ব? দেখিছেনে পোৱালিকেইটা জগি ক'ব নোৱাৰাকৈ গৈ এইটো এতিয়া ঢাকি থোৱা আছে, ড্ৰেইনটো এনেকৈ প্ৰতিটো কোঠাৰ পৰা এনেকৈ ড্ৰেইন কৰা আছে ন, এনেকৈ নলা খনা আছে, মানে এনেকৈ এইফালে এনেকৈ এতিয়া ঢাকি থোৱা আছে। তাৰপিছতে এনেকৈ কৰি এই টেংকিটোত পৰেগৈ মলমূত্ৰবিলাক, এইটোত পৰে। কিন্তু এইকেইটা ডাৱৰীয়া নহয় যে, সেইটো কাৰণে শুকাই আছিলে। ইয়াত 5টা পোৱালি এইফালেদি ওলাই, এইফালেদি ওলাই ইয়াত পৰি আছিলে, যেনে তেনেহে পোৱা হৈছে। তাৰপিছতে পোৱালীয়ে চিঞৰোঁতেহে জানিছোঁ যে পোৱালি জগিলে। সেইটো কাৰণে এনেকুৱা নলা থকাত পোৱালিটো সৰকিব পৰা জেগাত থ'বই নালাগে গাহৰিজনী। সেইদিনা উলিয়াব লৈছিলোঁ, কিন্তু তাই ওলাই নিদিয়ে, গঁৰালৰ পৰা মানে নোলোৱা যে একেবাৰে, তাই ওলাই নিদিলে আৰু টানিবলৈ দিগদাৰ হ'ল, কষ্ট পাব, দুখ পাব বুলি, সেইকাৰণে থৈ দিয়া হ'ল। এতিয়া অৱস্থা এনেকুৱা হ'ল, তথাপিও ভগৱানে যেনিবা ইমানতে বচালে।